সমাপনৰ পাছতে আকৌ বিহুৰ বাকৰিলৈ আমি উভতি আহিম। গড়ভঙা উৎসৱৰ সৌন্দৰ্যখিনি উপভোগ কৰিবলৈ আমি সকলোকে অনুৰোধ জনাইছো আৰু গড়ভঙা উৎসৱৰ সৌন্দৰ্য উপভোগৰ পাছতেই আমি আকৌ বিহুৰ বাকৰিলৈ উভতি আহিম, কাৰণ আমাৰ আমন্ত্ৰিত ভালেকেইটা বিহুৱা দল উপস্থিত আছে। এই মাহৰ পঞ্চগোসাঁই উলিয়া মেলা আৰু গড়ভঙা উৎসৱৰ সৌন্দৰ্য শ বছৰ ধৰি একে ৰীতিয়ে যথা সময়ত যথাৰীতিৰে অনুষ্ঠিত হৈ অহা 357 বছৰ সগৌৰৱে অতিক্ৰম কৰা ঐতিহাসিক মায়ং ৰাজ্যৰ এই বিখ্যাত পঞ্চগোসাঁই মেলা আৰু গড়ভঙা উৎসৱ সমগ্ৰ বিশ্ব সংস্কৃতিৰ বৰপথাৰত একক আৰু অনন্য হৈ জিলিকি উঠিবলৈ সকলো লক্ষণ আৰু বৈশিষ্ট্য থকা বাঙালী গড়ভঙা উৎসৱ গোসাঁই উলিয়া মেলা আহি 357 বছৰ ধৰি দিছে। এই উৎসৱে সমগ্ৰ মায়ং ৰাজ্যৰ বৃহত্তৰ মায়ং অঞ্চলৰ সকলো জাতি জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ মাজত সদায় সমন্বয়ৰ সেতু ৰচনা কৰি আহিছে আৰু ভাতৃত্বৰ বান্ধোনেৰে সমগ্ৰ মায়ং অঞ্চলবাসীক একতাৰ যোজেৰে বান্ধি ৰাখিছে। আমি অনুৰোধ জনাইছো অপবিত্ৰ মন আৰু শৰীৰলৈ কোনেও যেন গোসাঁইৰ ওচৰলৈ চাপি নাযায়। এই বৰ্ষত আমাৰ বিশ্বাস অনুসৰি আমি মায়ঙীয়া সন্তানবোৰে যিবোৰ কথা শুনি আহিছিলোঁ সেই কথাটো আমি এই বৰ্ষত দেখা পাইছোঁ। গোসাঁই কিছুমান মাহাত্ম্য দেখাইছে আৰু লঘূতিবলগীয়া ঘটনা কিছুমান ঘটিছে। আয়োজনৰ ক্ষেত্ৰত নীতি নিয়মৰ বিসংগতি ঘটাৰ বাবে আমাৰ জ্যেষ্ঠসকলে গণ্য কৰিছে। আমি সকলোকে অনুৰোধ জনাইছোঁ যিসকলে অত্যাধিক মন আৰু শৰীৰ আছে তেওঁলোকে যেন গোসাঁইৰ কাষলৈ আগবাঢ়ি আৰু সকলোকে অন্তৰৰ পৰা পঞ্চগোসাঁইৰ প্ৰতি সেৱা নিবেদন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ফুল ফুল কেশত ৰঞ্জিত হ'ল সহজা জন্মে মিলাই লৈ যায় দ্বন্দ্ব